আমাৰ দেশত এতিয়া পঁইতাচোৰাৰ উৎপাত সাংঘাতিক ধৰণে বৃদ্ধি পাইছে আৰু পঁইতাচোৰাৰ উৎপাতে এতিয়া আমাৰ দেশত এক প্ৰকাৰৰ খলকনিৰ সৃষ্টি কৰিছে, দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। CJP নামৰ এটা দল, ৰাজনৈতিক দল গঠন হৈছে, যিটো ৰাজনৈতিক দলে এতিয়া আমাৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে, ইণ্টাৰনেটত খলকনিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু কি এই CJP কক্ৰোচ জনতা পাৰ্টি কিয় পঁইতাচোৰাৰ উৎপাত বৃদ্ধি পালে সেই বিষয়ে আজি ভিডিঅ'ত সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। যদি প্ৰথমবাৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ভাৰতবৰ্ষত এতিয়া পঁইতাচোৰাৰ উৎপাত বৃদ্ধি পালে, পঁইতাচোৰা সাংঘাতিক ধৰণৰ দপদপনি বৃদ্ধি পাইছে। কিন্তু এই পঁইতাচোৰা কি? এই পঁইতাচোৰা আপুনি ভবাৰ দৰে আমাৰ ঘৰৰ ভিতৰত থকা পঁইতাচোৰা নহয়। এই পঁইতাচোৰা অৰ্থাৎ কক্ৰোচ অৰ্থাৎ পঁইতাচোৰাৰ দপদপনি বৃদ্ধি হৈছে ইণ্টাৰনেটত। ইনষ্টাগ্ৰামত প্ৰায় 19 মিলিয়ন অৰ্থাৎ 1,90,00,000 ফলোৱাৰ আছে। CJP কক্ৰোচ জনতা পাৰ্টি নামৰ এটা দলক ফ'ল' কৰিছে আৰু ইয়ে আমাৰ ইণ্টাৰনেটৰ জগতখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু কিয় পঁইতাচোৰাৰ নাম ল'ব লগা হ'ল, কিয় CJP নামৰ এটা দল গঠন কৰিব লগা হ'ল আপোনালোকে জানেনে? CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি গঠনৰ যিটো প্ৰক্ৰিয়া সেইটো আৰম্ভ হ'ল 16 মে 2026 চনত। 16 মে দিনা ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে ঘোষণা কৰিলে যে আমাৰ দেশৰ যিসকল নিবনুৱা যুৱক আছে, যুৱতী আছে, তেওঁলোক হৈছে পঁইতাচোৰা আৰু পৰজীৱী। তেওঁলোকে পঁইতাচোৰা আৰু পৰজীৱী হৈ আমাৰ দেশখনক নষ্ট কৰিছে। এই নিবনুৱা যুৱকসকলে কোনোবাই হৈছে সাংবাদিক, কোনোবা হৈছে RTI কৰ্মী আৰু কোনোবাই ছ'চিয়েল মিডিয়াত নিজৰ বিশুদ্গাৰ প্ৰকাশ কৰিছে আৰু তেওঁলোকে সমাজৰ বাকীসকলক আক্ৰমণ কৰিছে। অৰ্থাৎ এই পঁইতাচোৰাই আমাৰ দেশত এতিয়া বেয়া কাম কৰি আছে। অৰ্থাৎ তেওঁ দেশৰ নিবনুৱা যুৱক যুৱতীসকলক পঁইতাচোৰা আৰু পৰজীৱীৰ লগত তুলনা কৰিলে। ইয়াৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু ইণ্টাৰনেটত এই খবৰে সাংঘাতিক ধৰণে চৰ্চা লাভ কৰিলে আৰু ইনষ্টাগ্ৰামত এটা পেজ খোলা হ'ল কক্ৰোচ জনতা পাৰ্টি নামেৰে অৰ্থাৎ CJP নামেৰে, যিটো পেজক ভাৰতবৰ্ষ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ভাৰতীয় যুৱক যুৱতীসকলে ফ'ল' কৰিবলৈ আৰম্ভ কৰে। আৰু এই দলটো অৰ্থাৎ আমি দল বুলি যদিও কৈছোঁ, এই পেজটোৰ সদস্য সংখ্যা হয় 19 মিলিয়ন 1,90,00,000। কক্ৰোচ জনতা পাৰ্টি নামেৰে গঠন কৰা এই যিটো পেজ অৰ্থাৎ ৰাজনৈতিক দল বুলি তেওঁলোকে যিটো কৈছে, তেওঁলোকে 5টা কথা তেওঁলোকে দাঙি ধৰিছে। তেওঁলোকৰ মেনিফেষ্টোত 5টা কথা আছে, যে তাৰ আগতে আমি আপোনালোকক ক'ম যে CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিৰ সদস্য হ'বলৈ কি হ'ব লাগিব? প্ৰথমে হ'ব লাগিব আপুনি নিবনুৱা হ'ব লাগিব আৰু আপোনালোকে এলেহুৱা হ'ব লাগিব। দ্বিতীয়তে হ'ব লাগিব কি? ইণ্টাৰনেটত আপোনালোক সক্ৰিয় থাকিব লাগিব। অৰ্থাৎ আনএমপ্লয়ড আৰু লেজিসকলৰ কাৰণেহে এই কক্ৰোচ জনতা পাৰ্টি। তেওঁলোকে 5টা কথা কৈছে, 5টা বিষয় তেওঁলোকে মেনিফেষ্টোত দাঙি ধৰিছে যে তেওঁলোকেনো কি কৰিব বিচাৰে। ফাৰ্ষ্ট কাম তেওঁলোকে কৰিব বিচাৰে, আমাৰ দেশৰ মুখ্য ন্যায়াধীশে ৰিটায়াৰমেণ্টৰ পিছত কোনো ধৰণৰ বেনিফিট নাপাব, যি ধৰণে ৰাজ্যসভাৰ আসন আদি তেওঁলোকে লাভ নকৰিব, সেইটো বন্ধ কৰা হ'ব। দ্বিতীয়টো তেওঁলোকৰ এজেণ্ডা হৈছে যে মহিলাসকলক তেওঁলোকে ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক ব্যৱস্থা, সংসদীয় ব্যৱস্থা আছে, ইয়াত 50% আসন প্ৰদান কৰিব লোকসভাৰ কাৰণে। মহিলাসকলৰ দ্বাৰা 50% মন্ত্ৰিত্বৰ আসন পূৰ্ণ কৰা হ'ব। তাৰপিছতে আছে যিসকল ৰাজনৈতিক নেতাই দল বাগৰে তেওঁলোকক 20 বছৰৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ'ব। তেওঁলোকে আৰু উল্লেখ কৰিছে যে যিসকল বৈধ ভোটাৰ আছে, বৈধ ভোটাৰে যদি ভোট দিবলৈ নোৱাৰে, তেতিয়াহ'লে ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক আপা অৰ্থাৎ সন্ত্ৰাস বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব। তাৰপিছত উল্লেখ কৰিছে যে গদি মিডিয়াৰ যিসকল সাংবাদিক আছে তেওঁলোকৰ বেংক বেলেঞ্চ পৰীক্ষা কৰা হ'ব। আদানী আৰু আম্বানীৰ যিটো নিউজ চেনেল যিবিলাক আছে সেইসমূহ সম্পূৰ্ণৰূপে লাইচেঞ্চ কেনচেল কৰি দিয়া হ'ব। এই ধৰণে তেওঁলোকে কেইবাটাও বিষয়বস্তু দাঙি ধৰিছে আৰু তেওঁলোকে কৈছে যে এইসমূহ হৈছে তেওঁলোকে কৰিবলগীয়া কাম। কিন্তু ইয়াৰ যোগেদি তেওঁলোকে এক প্ৰকাৰে আমাৰ দেশখনত হৈ থকা কিছুমান ঘটনা প্ৰবাহৰ বিষয়ে মনোভাৱ দাঙি ধৰিছে আৰু ইয়াৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱকসকলে এই কক্ৰোচ জনতা পাৰ্টিক ফ'ল' কৰিবলৈ আৰম্ভ কৰে। ইণ্টাৰনেটত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া কথাটো হ'ল, এই যিটো CJP অৰ্থাৎ ইনষ্টাগ্ৰাম আৰু টুইটাৰত যিটো হেণ্ডেল খোলা হৈছিলে, যিজনে আৰম্ভ কৰিছিলে তেওঁৰ নাম জানেনে? তেওঁ হৈছে অভিজিত দীপক। অভিজিত দীপক নামৰ 30 বছৰীয়া এইজন যুৱক। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টন বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়ন কৰি আছে। তেওঁ এই CJP নামৰ পেজটো তেওঁ খুলিলে। আগতে তেওঁ কি আছিলে? আম আদমি পাৰ্টিৰ লগত তেওঁ জড়িত আছিলে। 2020 চনত তেওঁ আম আদমি পাৰ্টিৰ নিৰ্বাচনৰ সময়ত তেওঁ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ কাম কৰিছিলে। সেয়েহে এতিয়া যদিও CJP নামৰ যিটো পেজ বা CJPৰ ফলোৱাৰ বৃদ্ধি হৈছে, এতিয়া শাসকীয় পক্ষৰ তৰফৰ পৰা বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে যে CJP নামত এক প্ৰকাৰে আম আদমি পাৰ্টিক
প্ৰমোচন কৰা হৈছে নেকি আৰু যেটো CJPৰ পেজ খোলা হৈছে এই পেজটো পূৰ্বতে নাম আছিল আম আদমি পাৰ্টি গুজৰাট বিগত সময়ত কেইবাবাৰো পেজটো নাম সলনি কৰা হল আৰু হঠাতে এতিয়া নাম দিয়া হল CJP আৰু ভাৰতবৰ্ষৰ যি চোৰাংচোৱা সংস্থাই এই পেজটো ভাৰতবৰ্ষত ভিজিবিলিটি নাইকিয়া কৰিবৰ কাৰণে টুইটাৰ অনুৰোধ জনালে ফলত পেজটো এতিয়া ভাৰতবৰ্ষত ভিজিবল নাই হোৱা বুলি অভিযোগ উত্থাপন হৈছে চোৰাংচোৱা সংস্থাৰ মতে এই পেজটোৰ যোগেদি ভাৰতবৰ্ষৰ যুৱক যুৱতীসকলক যিকোনো ধৰণৰ দেশদ্ৰোহী কাম কৰিবৰ কাৰণে উচতনি দিছে বুলি অভিযোগ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ অভিজিত দীপকৰ এই যেটো CJP যেটো পেজ আছে এই পেজটোক লৈ দেখত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিৰোধী দলৰ বহু নেতাই এই পেজটোক ফলো কৰাৰ বিপৰীতে শাসকীয় দলৰ তৰফৰ পৰা এই পেজটোক লৈ এতিয়া বিভিন্ন ধৰণে ইটিকিং কৰা হৈছে আম আদমি পাৰ্টিৰ পেজ বুলি দাবী কৰা হৈছে কিন্তু এখিনতে এটা কথা উল্লেখ কৰিব লাগিব যে CJP যেটো পেজ আছে পেজটো সন্দৰ্ভত যি বিতৰ্ক চলি থাকিলে এটা কথা সঁচা যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে যেটো মত আগবঢ়ালে হেতু সম্পূৰ্ণ সঁচা নহয় কাৰণ নিবনুৱাসকলে যে RTI এক্টিভিষ্ট হৈছে নিবনুৱাসকলে সংবাদ মাধ্যমত প্ৰৱেশ কৰি দেশখনক বেয়া দিশলৈ লৈ গৈছে হেতু মানি ল'ব নোৱাৰি কিন্তু চিফ জাষ্টিস সূৰ্যকান্ত নিজে উল্লেখ কৰিছে যে তেওঁৰ যেটো মত আছিল হেতু সংবাদ মাধ্যমে অপপ্ৰচাৰ চলালে তেওঁ মাত্ৰ কৈছিল যে সকল ভুৱা ডিগ্ৰীধাৰী তেওঁলোকেহে হৈছে দেশৰ পেৰাসাইট বুলি তেওঁ উল্লেখ কৰিছিল যিয়ে নহওক কিয় এতিয়া CJPক লৈ দেশত সাংঘাতিক ধৰণৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এটা কথা স্পষ্ট যে বিগত সময়ছোৱাত দেশত নিবনুৱা সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যদিও চৰকাৰে নিবনুৱা সংখ্যা কমিছে বুলি দাবী কৰি আহিছে কিন্তু দেশত এতিয়াও নিয়োগ বিচৰা যুৱক যুৱতীৰ সংখ্যা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে দেশত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলতে যুৱক যুৱতীসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তেওঁলোকে ইনষ্টাগ্ৰামত টুইটাৰত CJP পেজটো ফলো কৰিছে আৰু ইয়াৰ লগে লগে CJPয়ে জনপ্ৰিয়তা লাভ কৰিছে লক্ষণীয় হ'ব CJPৰ পেজটো কিমান দিন চলে CJPৰ ফলোৱাৰ্ছসকল কিমান দিন থাকে কাৰণ এতিয়া ভাৰতবৰ্ষত বিভিন্ন মহলৰ পৰা প্ৰশ্ন উত্থাপন কৰিছে যে CJPৰ ফলোৱাৰবিলাকৰ বহু সংখ্যক হৈছে পাকিস্তান বাংলাদেশ আদি দেশসমূহৰ তাৰ বিপৰীতে অভিজিত দীপকে উল্লেখ কৰিছে যে CJPৰ যিসকল ফলোৱাৰ আছে তাৰ ভিতৰত 94% হৈছে ভাৰতৰ যুৱক যুৱতী আৰু বাকি কানাডা আমেৰিকাত থকা যুৱক যুৱতীসকলেও এই পেজটোক ফলো কৰিছে CJPৰ এই যেটো কামকাজ এই কামকাজক লৈ নিশ্চিতভাৱে এতিয়া শাসকীয় পক্ষ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি কিছু পৰিমাণে হলো বিব্ৰত হোৱা দেখিবলৈ পোৱা গৈছে দেশত সংঘটিত হৈ থকা বিভিন্ন সমস্যাক লৈ ভাৰতীয় জনতা পাৰ্টি এতিয়া চৰম অস্বস্তি ভোগা দেখিবলৈ পোৱা গৈছে সেই কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা বিভিন্ন নেতা কৰ্মীয়ে CJPক লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে CJP কিমান দিন এই কাৰ্য অব্যাহত থাকে সেয়া লক্ষণীয় হ'ব CJPয়ে কি ধৰণে কাম কৰে সেয়া পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব আপোনালোকে মতামত আগবঢ়াব আমাৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰিব আৰু CJPৰ বিষয়ে মতামত জনাব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব